নমস্কাৰ বন্ধু-বান্ধৱীসকল, কোচিং আবলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। লাষ্ট ভিডিঅ'টোত আমি আলোচনা কৰিছিলোঁ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ উপনদীসমূহৰ বিষয়ে, আৰু আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনদীসমূহ, মানে ব্ৰহ্মপুত্ৰ নদীৰ নৰ্থ ট্ৰিবিউটৰিসমূহৰ বিষয়ে গোটেইখিনি ধুনীয়াকৈ আলোচনা কৰিম। তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই ইয়াতে কম্পাছ এটা দি দিছোঁ। এই কম্পাছটো দিয়াৰ মুখ্য কাৰণ হৈছে যে আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ যিসমূহ ট্ৰিবিউটৰিজ আছে, মানে উপনদীসমূহ আছে, গোটেইখিনি কিছুমান উপনদী যিকোনো এখন ষ্টেটৰ পৰা বৈ আহিছে, বা কিছুমান উপনদী এখন কাণ্ট্ৰিৰ পৰা বেলেগ এখন কাণ্ট্ৰিৰ পৰা বৈ আহি কিনে ব্ৰহ্মপুত্ৰ নদীত পৰিছে। গতিকে এই কম্পাছটো দিয়াৰ মুখ্য কাৰণ হৈছে কি, গোটেইখিনি নদীৰ যিখিনি উৎপত্তিস্থল আছে, তাত যিকেইখন কাণ্ট্ৰি বা ষ্টেট আছে, গোটেইখিনি আপোনালোকে এই কম্পাছটোৰ দ্বাৰা গম পাব যে কোনখন ষ্টেট বা কোনখন কাণ্ট্ৰি আমাৰ অসমখনৰ কোনটো দিশত আছে। গতিকে এনেকৈ দিশখিনি মনত ৰাখিলে আপোনালোকৰ নদীকেইখনৰ উৎপত্তিস্থলখিনিও মনত ৰখাত সুবিধা হ'ব। গতিকে এইখিনি ধুনীয়াকৈ চাই ল'ব কোনখন ষ্টেট বা কোনখন কাণ্ট্ৰি কোনখিনিত আছে। এইখন ব্ৰহ্মপুত্ৰ নদী। এই ব্ৰহ্মপুত্ৰ নদীখন তিনিচুকীয়া ডিষ্ট্ৰিক্টত ষ্টাৰ্ট হৈছে, হৈ ব্ৰহ্মপুত্ৰৰ একদম সম্পূৰ্ণ মাজেৰে বৈ গৈ ধুবুৰী ডিষ্ট্ৰিক্টৰ মাজেৰে বৈ গৈ বাংলাদেশত পৰিছে। এই ব্ৰহ্মপুত্ৰ নদীখনৰ মুখ্য নদীটো হৈছে এই চাইনাত থকা আৰ্লুং চাংপো নামৰ নদীখন। মানে ক'ব পাৰে যে আৰ্লুং চাংপোখনে ব্ৰহ্মপুত্ৰ নদী হয়, কিন্তু চাইনাত ইয়াক আৰ্লুং চাংপো বুলি জনা যায়। ই এনেকৈ আৰ্লুং চাংপোখন ইষ্ট ডিৰেকশ্যনত বৈ আহি নামচা বৰুৱাত এটা টাৰ্ণ লৈছে, লৈ অৰুণাচল প্ৰদেশত সোমাইছে। আৰু এই আৰ্লুং চাংপোখনকে অৰুণাচল প্ৰদেশত চিয়াং বুলি জনা যায়। আৰু যেতিয়া ই অসম পাইছে, অসম পোৱাৰ পিছত ইয়াৰ নাম হৈছে ব্ৰহ্মপুত্ৰ। মানে চিয়াংখন, দিবাং আৰু এই লোহিত নদীখন তিনিওখন মিলি কিনে আমাৰ ব্ৰহ্মপুত্ৰ নদীটো গঠিত হৈছে। গতিকে মনত ৰাখিব, এই ব্ৰহ্মপুত্ৰ নদীৰ মেইন ষ্ট্ৰীম হ'ল তিনিটা: চিয়াং, দিবাং আৰু লোহিত। তেনেহ'লে বলক আমি প্ৰথম ট্ৰিবিউটৰিজখন চাই লওঁ। সেইখন জীয়াদল। এই জীয়াদল নদীখন অৰিজিনেট হৈছে হিমালয় মাউণ্টেইনৰ পৰা। তেনি অৰুণাচল প্ৰদেশত সোমাইছে। অৰুণাচল প্ৰদেশৰ মাজেৰে বৈ আহি যেতিয়াই ধেমাজি ডিষ্ট্ৰিক্ট পাইছে, ধেমাজি ডিষ্ট্ৰিক্টৰ গোগামুখ নামৰ ঠাইখিনিত ই ব্ৰহ্মপুত্ৰ নদীৰ লগত লগ লাগিছে। এই জীয়াদল নদীখনক চৰো অফ ধেমাজি বুলি জনা যায়, অৰ্থাৎ ধেমাজিৰ দুখ বুলি জনা যায়। যেনেকৈ চৰো অফ বিহাৰ কোচি ৰিভাৰ বা চৰো অফ বেংগল দামোদৰ ৰিভাৰ, ঠিক তেনেকৈ চৰো অফ ধেমাজি জীয়াদলখনক জনা যায়। কিয়নো প্ৰত্যেক বছৰে এই জীয়াদল নদীখনে বানপানীৰ সময়ত বহুত ক্ষয়ক্ষতি কৰি থৈ যায় আৰু পাৰবোৰৰ বহু পৰিমাণে খহনীয়া কৰে। সেইবাবে ইয়াক চৰো অফ ধেমাজি বুলি জনা যায়। নেক্সট নদীখন হ'ল সোৱণশিৰি নদী। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নদীখন হ'ল সোৱণশিৰি নদী, কিয়নো এই নদীখন হ'ল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আটাইতকৈ ডাঙৰ উপনদী বা ট্ৰিবিউটৰিজ। মনত ৰাখিব, ই হিমালয়ৰ তিব্বতৰ পৰা অৰিজিনেট হৈছে, হৈ ই ধেমাজি ডিষ্ট্ৰিক্টৰ মাজেৰে বৈ আহি লখিমপুৰ ডিষ্ট্ৰিক্টৰ মাজেৰে বৈ গৈ লখিমপুৰৰ জামুগুৰি হাটত ব্ৰহ্মপুত্ৰৰ লগত লগ লাগিছে। NHPCৰ দ্বাৰা নিৰ্মাণ হৈ থকা আমি যে শুনো সোৱণশিৰি নদীবান্ধ প্ৰকল্প, এই নদীখনৰ ওপৰতে সেই বিতৰ্কিত নদীবান্ধটো নিৰ্মাণ হৈ আছে। গতিকে এই নদীখন অতি গুৰুত্বপূৰ্ণ নদী আমাৰ আহিবলগীয়া এক্সামসমূহৰ বিষয়ে, কিয়নো এই নদীখনৰ ওপৰত সুধি থকা প্ৰশ্নটো হ'ল যে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত থকা আটাইতকৈ ডাঙৰ উপনদীখন কোনখন? মনত ৰাখিব, সোৱণশিৰি নদী। নেক্সট এইখন হ'ল ৰঙা নদী। এই ৰঙা নদীখন অৰুণাচল প্ৰদেশৰ পৰা বৈ আহিছে তিনিখনমান মাউণ্টেইন ৰেঞ্জৰ পৰা। দেন ই লখিমপুৰ ডিষ্ট্ৰিক্টৰ মাজেৰে বৈ আহি প্ৰায় 60 কিলোমিটাৰমান হ'ব, তাৰপিছত সোৱণশিৰিৰ লগত লগ হৈছে আৰু ব্ৰহ্মপুত্ৰ নদীত পৰিছে। এই ৰঙা নদীৰ ওপৰতে ৰঙা নদী ডেম আছে, যিটো ডাইভাৰচন ডেম হয়। মানে কি, এই ডাইভাৰচন ডেমত পানী ৰিজাৰ্ভ কৰা নাথাকে, তাৰ সলনি কি কৰে, ই এটা আৰ্টিফিচিয়েল কেনেলৰ থ্ৰুদি পানীটো ফ'ৰ্চত ফ্ল' কৰাই দিয়ে, ইৰিগেশ্যন বা ধৰক পাৱাৰ জেনেৰেশ্যনৰ বাবে। মনত ৰাখিব। তাৰপিছত এইখন ডিক্ৰং ৰিভাৰ। ই অৰিজিনেট হৈছে অৰুণাচল প্ৰদেশৰ পৰা। দেন ই গহপুৰ অৰ্থাৎ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ মাজেৰে বৈ আহি সোৱণশিৰিৰ লগত লগ হৈছে। এতিয়া মনত ৰাখিব যে এই সোৱণশিৰি নদীখন ৰঙা নদী আৰু ডিক্ৰং নদীৰ লগত একদম শেষত লগ হৈছে, হৈ ই ব্ৰহ্মপুত্ৰ নদীত পৰিছে।
আৰু এই যে ডিক্ৰং নদীখন, এই ডিক্ৰং নদীখনৰ কথা পৌৰাণিক যুগৰ কালিকা পুৰাণতো উল্লেখ আছে বুলি জনা যায়। তাৰপিছত জীয়া বৰলী। এই জীয়া বৰলী নদীখন ইম্পৰ্টেণ্ট নদী হয় বন্ধুসকল, মনত ৰাখিব। এই জীয়া বৰলীক অৰুণাচল প্ৰদেশত কামেং বুলি জনা যায়। মানে এই ঠাইখিনি যিখিনি অৰুণাচল প্ৰদেশত ঠাইখিনি আছে, এই গোটেই অৰুণাচল প্ৰদেশত ইয়াক কামেং বুলি জনা যায়। এইটো কুৱেশ্যন বহুত বাৰ আগতে আহি থৈছে, গতিকে এইটো মনত ৰাখি থ'ব, বহুত ইম্পৰ্টেণ্ট হয়। এই নদীখন অৰুণাচল প্ৰদেশৰ টাৱাং যি আছে তাত ষ্টাৰ্ট হৈ একদম তেজপুৰৰ মাজেৰে বৈ আহিছে, অৰ্থাৎ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ মাজেৰে বৈ আহি ব্ৰহ্মপুত্ৰত লগ লাগিছে। লগতে আৰু এটা কথা কৈ থওঁ, আমাৰ যিখন নামেৰি ৰাষ্ট্ৰীয় উদ্যান আছে, এই ৰাষ্ট্ৰীয় উদ্যানখনৰ পশ্চিম দিশেৰে এই নদীটো বৈ আহিছে। গতিকে এক্সামত এনেকুৱা কুৱেশ্যনো আহিব পাৰে যে কামেং বা জীয়া বৰালী নদীৰ পাৰত থকা ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি হয় বুলি। গতিকে এইটো নোট ডাউন কৰি ৰাখিব। তাৰপিছত পুঠিমাৰী ৰিভাৰ। এই পুঠিমাৰী ৰিভাৰখনৰ অৰিজিনটো কৈছোঁ শুনক। ভূটানৰ পৰা অহা দুখন বেলেগ বেলেগ নদী বৈ আহিছে, লখাইতৰা আৰু চুকলাই নামৰ দুখন নদী। এই দুখন নদী বাক্সা ডিষ্ট্ৰিক্টৰ তামোলপুৰৰ ওচৰেদি বৈ আহি ঠিক ৰঙিয়াৰ ওচৰত একলগ হৈছে, আৰু এই নদী দুখন একলগ হোৱাৰ পিছত নাম লৈছে পুঠিমাৰী। এই যে একলগ হোৱা ঠাইখিনি, সেই ঠাইখিনিৰ ওচৰতে আমাৰ ফেমাছ পিকনিক স্পটটো আছে, এইটো হ'ল বগামাটি। গতিকে মনত ৰাখিব, এই পুঠিমাৰী ৰিভাৰখনৰ অৰিজিন ই দুখন বেলেগ বেলেগ নদীৰ পৰা হৈছে, এখন হ'ল লখাইতৰা আৰু এখন হ'ল চুকলাই। তাৰপিছত বেকী নদী। এই বেকী নদীখন ভূটানৰ পৰা অৰিজিনেট হৈছে, হৈ ই বৰপেটা ডিষ্ট্ৰিক্টৰ মাজেৰে বৈ আহি ব্ৰহ্মপুত্ৰত পৰিছে। এই বেকী নদীখনক ভূটানত কৰিছো নদী বুলিও জনা যায়, মনত ৰাখিব। এই বেকী নদীখন আমাৰ অসমত যিমানটো পৰ্চন আছে ইয়াত, তাতকৈ ভূটানত কম আছে। মানে কি, ভূটানতকৈ আমাৰ বহু বেছি পৰিমাণৰ অংশ আমাৰ অসমত আছে। ই বৰপেটাৰ মাজেৰে বৈ আহি কলগছিয়াৰ ওচৰত ব্ৰহ্মপুত্ৰত লগ লাগিছে। তাৰপিছত এখন আছে অতি ইম্পৰ্টেণ্ট ৰিভাৰ, মানস ৰিভাৰ। এই মানস নদীখন ভূটানত প্ৰায় 272 কিলোমিটাৰ বৈ আহিছে, আহি অসমত সোমাইছে, আৰু অসমত প্ৰায় 104 কিলোমিটাৰ দৈৰ্ঘ্যৰে ই ব্ৰহ্মপুত্ৰত লগ লাগিছে। ভূটানত এই মানস নদীখনৰ নাম দ্ৰাং মেচু বুলি জনা যায়। আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ মাজেৰে বৈ আহি এই মানস নদীখন ব্ৰহ্মপুত্ৰত পৰিছে। এই যিখিনি ঠাইত মানস নদীখন লগ লাগিছে, এই ঠাইখিনি হ'ল যোগীঘোপা, য'ত নৰনাৰায়ণ ব্ৰিজখন আছে। মানে ইটোবাৰে যোগীঘোপা আৰু ইটোবাৰে গোৱালপাৰাৰ পঞ্চৰত্ন। এনেকুৱা কুৱেশ্যনো আহিব পাৰে যে নৰনাৰায়ণ সেতুৱে কোন দুখন ঠাইক লগ কৰিছে। গতিকে গোটেইখিনি ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। তাৰপিছত শংকোষ ৰিভাৰ। এই ৰিভাৰখন নৰ্থ ব্ৰেংক ট্ৰিবিউটৰিজৰ একদম শেষৰখন নদী হয়। এই নদীখন তিব্বেতত উৎপত্তি হৈছে আৰু ভূটানৰ মাজেৰে বৈ আহি অসম আৰু ৱেষ্ট বেংগল ষ্টেটক দুভাগ কৰিছে। মনত ৰাখিব, এক্সামত আহিব পাৰে যে কোনখন নদীয়ে অসমক আৰু ৱেষ্ট বেংগলক ছেপাৰেট কৰিছে। মনত ৰাখিব, শংকোষ নদীয়ে। এই শংকোষ নদীখনকে শ্ৰীৰামপুৰৰ পিছৰ পৰা গদাধৰ নদী বুলিও জনা যায়। গতিকে আজিলৈ ইমানখিনি আছিল বন্ধুসকল। আমি গোটেইকেইখন নৰ্থ ব্ৰেংক ট্ৰিবিউটৰিজৰ যিমানখিনি ইম্পৰ্টেণ্ট ট্ৰিবিউটৰিজ আছে গোটেইখিনি চালোঁ। বাকী বহুতকেইখন আৰু উপনদী আছে, গতিকে যিখিনি আমি ইম্পৰ্টেণ্ট হয় সেইখিনিয়ে চাইছোঁ। গতিকে ভিডিঅ'টি ইমানেই আছিল। যদি ভিডিঅ'টি আপোনালোকে চাই ভাল পালে তেনেহ'লে ভিডিঅ'টি লাইক কৰিব, ভিডিঅ'টিত কমেণ্ট কৰিব আৰু ভিডিঅ'টি শ্বেয়াৰ কৰি দিব, আৰু আমাৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি থৈ দিব। ধন্যবাদ।